So hello guys, welcome back to my YouTube channel. So আজি গৈ আছো আমি এখন সেকেন্ড হ্যান্ড শোরুমৰ মানে এই বাইকৰ শোরুমৰ তালৈকে সেকেন্ড হ্যান্ড বাইকৰ শোরুম যেটো আছে আমাৰ সোনাপুৰৰ ওচৰতে সমতা ঠাইডোখৰত। তো সবেই কৈ আছিল বনাই দে সবেই নহয় দুই তিনজন মানে কৈ আছিল আৰু সেকেন্ড হ্যান্ড শোরুমৰ ওপৰত বনাই দে। সো তাতে যাও অলপকে বনাই দিও কি বাইক আছে চাওগৈ। মাজতে মই গৈকে চাই আহিছো সুধিকে আহিছোঁ তাৰপিছত মানে ভিডিঅ' বনাব পাৰিম কি নোৱাৰিম সুধিছোঁগৈ সিহঁতে কৈছে পাৰিব। তো আজি যাওঁ বনাবলৈ, তো ভিডিঅ'টো চাই থাকক গাইছ। চ' গাইছ এতিয়া যাবলৈকে ৰেডি, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সদায় য'ৰ পৰা ষ্টাৰ্ট কৰোঁ মানে গাঁৱৰ পৰাই আজি ওলাইকে গৈছোঁ। মানে সেইখিনি কতে আৰু যিটো ৰাস্তাটো ডেইলি দেখাই থাকোঁ মই নৰ্মেল টাইপত। এতিয়া বৰ্তমান মোৰ হাতত আছে মায়ে কিবা বস্তু অলপ লৈ যাব দিছিলে মানে দোকানলৈকে। চ' সেইখিনি ঘৰলৈকে আনিছোঁ, লৈকে এতিয়া অলপ হয় আৰু বলক জাষ্ট। So guys, আমি এতিয়া আহি পালোহি আৰু পটককৈ গৈকে মায়ে বস্তুখিনি দিওঁ, দেন ফোন ওলাই যাওঁ। টাইমো নাই আৰু বেছি, 2টা বাজিবহি আৰু মই আহিছিলোঁ কেইটা বজাত পাহৰি থাকিলোঁ। So guys, মই আহি পালোহি মাৰ ওচৰলৈকে, পটককৈ দি দিওঁ। মই যাওঁ নেকি, মই যাওঁ এয়া কিবা কিবি দি পঠাইছে দে, হ'ব দে মই যাওঁ ভিডিঅ' বনোৱা। অঁ So guys, আমি আহি পালোঁ ছেকেণ্ড হেণ্ড ডিলাৰৰ তালৈকে। এইখনে হৈছে ছেকেণ্ড হেণ্ড শ্ব'ৰুমটো। চ' ইয়াতে বাইকবোৰ আছে ওলাই থৈ দিয়া। যাওঁ এবাৰ দাদাজনক মাত দিওঁগৈ। Shaking underneath, trying to take me alive. Get ready for the fallout. Can't stop me now. I got no rival. I'ma fight my way through the blood and pain game of survival. Any time or place, watch 'em run away. I got none. I'll be standing on my own. So guys, ইয়াতে আহি পালোঁ ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ডিলাৰটোত। এইবোৰ বাইকবোৰ আছে, ইফালে ডিউক, ৰয়েল এনফিল্ড, ইফালে গ্লেমৰ,
এক্টিভা ছুপাৰ স্প্লেণ্ডাৰ গ্লেমৰ তাৰপিছত এক্টিভা ছুপাৰ স্প্লেণ্ডাৰ এইফালে দাদাজন আছে যিটো অ'নাৰটো হয় আপোনাৰ নামটো কি আছিলে দাদা পুতুল টুটু দাদা চ' বাকী দাদা এইবিলাক এক্টিভাখনৰ প্ৰাইচটো কিমান এইটো 30 আস্কিং প্ৰাইচ নে ডাইৰেক্ট ফিক্স প্ৰাইচ 30,000 এইটো BL 2013 নেকি 13 বাকীখন স্প্লেণ্ডাৰখন কিমান চিৰিজৰ হয় এইটো প্ৰাইচটো 30,000 চিৰিজটো 221A সেনেকাই হ'ব চাগে 13-12 সেনেকাৰে হয় এইখনো চ' ইফালে আৰু আছে কি বুলি কয় গ্লেমাৰ এইবিলাক কি বুলি কয় ৰিফাইনেন্স হয় নে নহয় এইকেইখন কিমান দিব লাগিব এইটো যদি দুটা 50% মানে 15,000 দিকে লৈ যাব পাৰিব আৰু অনলি 15,000 দিকে লৈ যাব পাৰিব গাইজ বাকী এখন গ্লেমাৰ এইটো DX 17ৰ হয় চাগে এইটো কিমান প্ৰাইচটো 18ৰ এইটো প্ৰাইচটো কিমান এইটো আপোনাৰ 68 এনে এইবিলাক কিমানমান চলিছে আপোনাৰ অনলি 8,000 এখন গ্লেমাৰখন অনলি 8,000 চলিছে গাইজ প্ৰাইচটো কিমান কৈছিলে 68,000 চ' যদি তাৰ 50% দিব লগা হয় 68ৰ কিমান দিব লাগিব 34,000 দিকে লৈ যাব পাৰিব গ্লেমাৰখন বাকী ইফালে আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ আছে 65,000 এইটো ES এইটো কিমান চনৰ হয় 21ৰ চ' কিমানমান চলিছে এইখন 21 চলিছে চিৰিজটো কিমান হয় পিছে 21ৰ গাড়ী চলিছে কিমানে মানে 65 এইখন 65 বাকী ইফালে এইখন এক্টিভাখন 2014 মডেল কিমান চলিছে 20,000 চ' এইটো প্ৰাইচটো কিমান কৈছিলে 35,000 এইটো কিমান চনৰ আছিলে BL এইটো 13ৰে হয় চাগে 13-14 সেনেকুৱাৰে হয় বাকী ইফালে আৰু এখন আছে গ্লেমাৰ এইখন কিমান চলিছে 14,000 চ' এইটো 13M ইয়াৰ নহয় চাগে এইটো ক'ৰবাৰ বেলেগৰ হয় মানে আছামৰে হয় ক'ৰবাৰ বেলেগৰ হয় বাকী ইফালে কি বুলি কয় এইখনৰ কিমান কৈছিলে প্ৰাইচটো 65,000 এইবিলাকতো আস্কিং প্ৰাইচ অলপ কম বেছটো হ'ব চাগে পূৰা ফিক্স ৰেটে এইটো কম বেছ নহয় মানে বাকী এইখন ডিউকখন 110 ডিউক 200 এইটো আপোনাৰ 2017ৰ গাড়ী 2019ৰ গাড়ী হয় কিমান চলিছে ডিউকখন 25,000 বাকী বাইকটো কেনেটো স্কেচ সেনেকুৱা নাই চাগে একো অলপ কেইখিনিকত আছে নৰ্মেল বাকী এইখন 110 কৈছে গাইজ ডিউকখন মজা হৈ আছে কণ্ডিশ্যনটো চবেইতো ডিউকখনৰে কথা কৈ আছিল বাৰ ডিউকখন দেখা এইখনে ডিউকখন হয় যদি ল'ব মন 110 কৈছে চ' 55 দিকে লৈ যাব পাৰিব এইখন এইটো আস্কিং প্ৰাইচে চাগে নে এইটো ডাইৰেক্ট ফিক্স প্ৰাইচে তেওঁ অলপ চলপ কিবা এটা কম বেছ কৰিব গাইজ টেনশ্যন নকৰিব বাকী ইফালে ৰয়েল এনফিল্ড ক্লাছিক 350 2016ৰ মডেল হয় এইখন 12,000 চলিছে ইয়াতে আছে গাইজ অনলি 12,000 চলিছে এইটো প্ৰাইচটো কিমান কৈছিলে 110 এইখনো 110 গাইজ বাকী ইফালে আৰু এখন আছে এইখন আপোনাৰ কি বুলি কয় 12-13 সেনেকাৰে কিবা চনৰ হয় চাগে 15ৰ গাড়ী নাম্বাৰ প্লেটটো কিন্তু বহুত আগৰ আছে চ' এইখন চলিছে 35,000 চামথিং চলিছে গাইজ এইখনৰ প্ৰাইচটো কিমান কৈছিলে 95,000 এইখন 95,000 গাইজ বাকী ইফালে আৰু এখন আছে ৰয়েল এনফিল্ড চ' DA এইখনৰ প্ৰাইচটো কিমান কৈছিলে 115 চ' এইটো চলিছে 17,918 কিলোমিটাৰ অনলি গাইজ এইখন বাকী ইফালে আৰু এখন আছে ৰয়েল এনফিল্ড ইয়াতে মানে বেছিভাগ এনফিল্ডে বেছি DH এইখনৰ প্ৰাইচটো 110 এইখনো 110 গাইজ 25,000 চলিছে এইটো কিমান চিৰিজৰ হয় 15 ইয়াতে চববিলাকে মানে চববিলাক গাড়ীটো ৰিফাইনেন্স হৈ যাব ইয়াতে
চ' গাইজ গোটেইবোৰ ইয়াতে ৰিফাইনেন্স হৈ যাব আৰু ভিতৰত দুখন আছে সেই দুখনো দেখাই দিওঁগৈ এইখনো বিকাৰে নেকি নে এইখনো এখন প্লিজাৰ প্লাছ EQ এইটো কিমানৰ হয় 21 হয় গাইজ কিমান প্ৰাইচটো কৈ আছে এইখন 35,000 এওঁ সুধিছিলোঁ নেকি মই পাহৰি থাকিলোঁ চ' আৰু ভিতৰত দেখাই আছোঁ হা অঁ বাকীকেইটা এনে কিমান কৈছিলে পাহৰি থাকিলোঁ 75 কৈছিলে নেকি আৰু ইফালখন 65 চ' ইয়াতে আৰু দুখন আছে গাইজ এখন ৰয়েল এনফিল্ড ক্লাছিক 350 না অঁ ক্লাছিক 350 এইখন 75,000 লাগে গাইজ ইয়াতে এইখন 34,000 চলিছে বাইকৰ কণ্ডিশ্যনটো এনে ঠিক ঠাকে আছে বাকী ইঞ্জিন চিজিনত প্ৰব্লেম ইঞ্জিন কণ্ডিশ্যন ঠিক আছে ইঞ্জিন কণ্ডিশ্যনটো পূৰা ঠিক আছে ন আমি সব গাড়ী চাইকেল লৈছোঁ অঁ ইঞ্জিনৰ কোনো প্ৰব্লেম নহ'ব গাইজ ইফালে আৰু এখন আছে ছুপাৰ স্প্লেণ্ডাৰ এইটো EL21ৰে হয় 13,000 অনলি চলিছে গাইজ এইটো কিমান কৈছে প্ৰাইচটো 65 চ' গাইজ এতিয়া বৰ্তমান এইখিনি গোটেই ষ্টকত আছে আৰু পিছলৈ ষ্টকত আহিব গাড়ীবোৰ এজন দাদাজন যিটো দোকানীটো মানে অ'নাৰজন বাকী গাইজ ইয়াতে মই নাম্বাৰটো আপোনালোকক দেখাই দিছোঁ যদি কাৰোবাক কিবা যদি সুধিবলগীয়া হয় বা ইনকুৱাৰী কৰিবলগীয়া হ'লে এই নাম্বাৰটোত ফোন কৰিব সেইটো নাম্বাৰটো যিটো নাম্বাৰত আপুনি ফোন কৰি দাদাৰ লগত কথা পাতিব পাৰিব চ' বাকী আৰু সিমান দেখাই নাথাকোঁ গাইজ এইটোৱে আছিল চিম্পল চাই অঁ এইটোৱে দেখালোঁ এইখনৰ আৰু যদি এনেকুৱা টাইপৰ যদি লাগে অলপ লাষ্ট টাইপত বনাইছোঁ দেচোন দে ফাৰ্ষ্ট টাইম মানে এনেকুৱা ছেকেণ্ড হেণ্ড ডিলাৰত আহিকে বনাইছোঁ চ' যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ওপৰত যদি লাগে তেন্তে কমেণ্ট কৰিকে জনাব গাইজ আৰু দেখাব ট্ৰাই কৰিম এনিৱেইজ বাই বাই